রে এই বৃদ্ধ পিতার এত পেশক হলেও নিষ্ঠুর হৃদয় নোয়ারে নোয়ারে অপুর নোয়ারে সঁচাকৈ মধুৰা দিয় ৰাজকৈ কংখৰি কটুৰে শাসন মধুৰাবাসী আজি যুদ্ধৰিত মহাৰাজ মহাৰাজ যাদৱখনক নেতা বহুতে প্ৰজাসকলৰ সকলো অধিকাৰী বহিলে মহাৰাজ দুঃসামুৎকাৰী ৰাজকৰ্মচাৰীসকলৰ চেষ্টা চাই সকলো প্ৰকাৰে আশ্ৰয় দি কংসই আজি কল্পনেৰে দায়িত্ব বিচাৰ পাবলৈ গৈ প্ৰজাসকলে হৃদয়ৰ আগত অভিযোগ কৰিলে নিজেই সৰ্বশান্ত সৰ্বহাৰা হৈ চকু পানী টুকি উলটি আহিব লাগে মহাৰাজ ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ কোনে কৰিব সকলো মধুৰাবাসী প্ৰদান সলনি মই আপোনাৰ কৰ্তৃপক্ষই মিনতি কৰি কৈছো আপুনি শেষবাৰৰ বাবে কংসক অনুৰোধ কৰি চাওক মহাৰাজ অনুৰোধ কৰি চাওক গোলাম নাই আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন তেন্তে জানো এই উদ্যোগে বন্দীশালত বজিব লাগে মহাৰাজ মই সামাজিকত জানিব পাৰিছো ভগৱান নাৰায়ণে আমাৰ যাদৱ বংশত জন্মগ্ৰহণ কৰিলে এই দৈত্যবান হৈছে সঁচা মহাৰাজ মথুৰাবাসী আজি পৰম দুৰ্ভাগ্য বিনা কাৰণত আপোনাৰ দৰে পিতৃবৎসল মৰমীয়া নিপীড়িত শাসনৰ পৰা মথুৰাবাসী আজি বঞ্চিত ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক মহাৰাজ দীৰ্ঘজীৱী মই আৰু জীয়াই নিবিচাৰো আজি মৰণে যদিও প্ৰজাপাদৰ ৰজা সেয়া অতীতৰে তথাপিতো মোৰ চকুৰ মধুৰাৰ প্ৰজাসকলৰ অতি অসহ্য হৈ মই কি কৰিম আজি মই এটা কথা ভালদৰে বয়সত উৎপীড়ন নোহোৱা হলে হৰিণাক্ষী ডেকা কালত শক্তি আৰু সামৰ্থ্য থকা হলে এই কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে মই থিয় দিলোহেঁতেন সিংহৰ দৰে গৰজি তীক্ষ্ণত গলদাৰ বুকুত বহাই দিলোহেঁতেন কিন্তু এতিয়া মই কুবাইকৰ পৰা অতিহীনভাৱে জীৱন-যাপন মহাৰাজ নিয়তি মহাৰাজ সকলো নিয়তিৰ লীলা পিতা কি কুমন্ত্ৰণা দিবলৈ আহিছা অক্ৰূৰ খুৰা তোমালোকে যিমানেই ষড়যন্ত্ৰ কৰিছা এই কংসৰ কপালত সিমানেই সৌভাগ্যৰ পদুম ফুলিছে তোমালোকৰ দৰে এই কংস ৰাজন্তপুৰত স্বয়ং ৰাজলক্ষ্মীও বন্দিনী আজি কংসৰ ভয়ত স্বয়ং বিধাতায়ো ভয়ে ভয়ে
হাই গলিপি দেখিব লাগিছে মই তোৰ মুখৰ পৰা এনে ধৰণৰ মৰ্মতাদি শুনিব নিবিচাৰো তই মোক গন্তে নীৰৱে তোমার কথাই কাম নহয় পিতা না ওই ফকির গর্ভ জন্য সকল সন্তান মই এটা এটা করে হত্যা করিল ঠিক সেইদৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানো যি মুহূৰ্ততে ভূমিষ্ঠ হব তাকো মই হত্যা কৰিম তাকো অপেক্ষা কৰা তুমি এই মুহূৰ্তলৈ কলকেতু তোমাক যাতে অন্য দিনা এই বৃদ্ধৰ উদাহৰণ নেদেখো আৰু যদিহে দেখো তোমাৰ এই সুন্দৰ শৰীৰৰ পৰা এই মস্তিষ্ক খহি পৰিব সাৱধানে থাকিব আৰু কিমান যান্ত্ৰণা আধার